এয়া চাহ খাবলৈ লৈছোঁ লাল চাহ অকণ বোলো খাই লওঁ দুপৰীয়া লাল চাহখন খালেহে ভাল লাগে মানে গাখীৰ চাহ খাবলৈ ইমান ভাল নালাগে আৰু তাকে বোলো লাল চাহকে বনাওঁ খাই মেলি লওঁ সকলোৱে আপোনালোকে খালে নাই জনাব দেই হেল্ল' এভৰিৱান এয়া আজি আমি বিলাতী বগৰী খাবলৈ লৈছোঁ দেই কালি যে আনিছিলোঁ টাউনৰ পৰা এয়া দেখিছেনে কিমান ধুনীয়া এইটো দেখিছে পকি আছে এইটো এইফালে কাটি আছে আমি খাম আৰু বেছিকেইটা নহয় বাৰু কম হ'ল কালিৰ পৰা খাই থকাই হৈছে তাৰপৰা এয়া বি জলকীয়াও লৈ লৈছোঁ তাৰপৰা এইফালে ইহঁতি খেলি আছে এইফালে আমাৰ খুৰীদেউ বহি আছে খাই কৈ দিয়ক খুৰীদেউ হয় খবৰ খাতি কৈ দিয়ক আপোনাক বহুত দিনৰ মূৰত দেখুৱাইছোঁ হয় নি খবৰ খাতি কি ক'ম কঁকালৰ বিষ লৈছোঁ কিবাকে ভালেই আৰু বুলি এতিয়া ভালেই আৰু খোৱা বোৱা কৰিলে কৰিলোঁ সেয়াই খুৰীদেউকো অকণমান দেখুৱাই দিছোঁ এইফালে ইহঁতি তিনিটাই খেলি আছে সেয়াই এইফালে মই বহি আছোঁ মানে বগৰী খাম বুলি আৰু বেছিকেইটা নহয় যে এই কাটিছে খাম আৰু আমি লগতে এয়াই ভাত পানী খাই বৈ কাম বন কৰি আজৰি তাকে এইফালে এয়া আমাৰ বগৰী ৰেডি এয়া খাবলৈ লৈছোঁ কলপাতত লৈছোঁ হ'ব কলপাত বগৰী চাই কলপাত আৰু বগৰী বেছি নাই হ'ব সেইকাৰণে কলপাতো সৰু এইফালে আমাৰ খুৰীদেউ লৈছে ভাগ এইফালে ইহঁতিও খাইছে বহিলে আকৌ তহঁতি বহিলৈ খোৱা এনেকৈ ভাল লাগিছে ভাল লাগে সেইভাগে জলকীয়া চলকীয়া দিলে এয়া কাৰোবাৰ মানে খাওঁ লাগিছে নি জনাব দেই কমেণ্ট কৰি এয়া দেখিছেনে এয়া আমি বগৰী খাইছোঁ